হেল্ল' ৰাইজ, আজি শিৱৰাত্ৰি হয় আৰু আমি আমাৰ ঘৰৰ ওচৰতে থকা শিৱ মন্দিৰলৈ যাব লৈছোঁ। মা আৰু মই চাকি জ্বলাই থৈ আহোঁগৈ, তাৰপাছত আকৌ আহিম এতিয়া ঘৰলৈ। এয়া আহি পেলাই মই এতিয়া শিৱথান পালোহি আৰু চাকি জ্বলাই ল'বলৈ লৈছোঁ আৰু এয়াই হ'ল আমাৰ শিৱথান। আৰু এইভাগ শিৱথান আমাৰ নামঘৰৰ নিচেই কাষতেই আছে। আমাৰ নামঘৰৰ ৰাইজে প্ৰতিষ্ঠা কৰিছিলে আৰু ভকতসকলে সকলোৰে কামত লাগি আছে আৰু আমাৰ আজি নামঘৰত নাম গোৱা হ'ব আৰু এনেকৈ প্ৰতি বছৰে নাম গোৱা হয় বাৰু। আৰু ইফালে ভকতসকলে শিৱৰ প্ৰসাদ খাই আছে। চাকি দি পেলাই হ'ল আৰু এতিয়া ঘৰলৈ গৈ আছোঁ মা আৰু মই, আৰু অকণমান দেৰিকৈ আকৌ আহিম নামঘৰলৈ। আৰু এয়া মই ঘৰলৈ আহি প্ৰায় 11টামান বজাত আৰু নামঘৰলৈ ওলাই গৈছোঁ আৰু এইফালে সকলো বহিয়ে আছে আৰু আমি বহিলোহি। অলপ দেৰি পাছত খাবলৈ হ'ব আৰু এয়া প্ৰসংগ কৰিছে, অলপ শুনকচোন আমাৰ নামঘৰতনো কেনেকৈ কৰে। আৰু এইফালে আমাক খিচিৰি খাবলৈ দিলে। খিচিৰিখিনিৰ সোৱাদেই বেলেগ নহয় জানো নামঘৰৰ। আৰু এইফালে মই মনে মনে ভিডিঅ' অলপ কৰি আছোঁ আৰু এইফালে প্ৰসাদো খাবলৈ দিলে। আৰু এয়া এতিয়া আমি ঘৰলৈ আহিলোঁ আৰু ভিডিঅ'টো শেষলৈকে চাবৰ বাবে থেংক ইউ এণ্ড লাভ ইউ।